নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ এই লম্বিত হাজৰিকা ইউটিউব চেনেলটোলৈ। আজি বহু দিনৰ মূৰত এখন নতুন ঠাইলৈ মোৰ বন্ধুসকলৰ সৈতে যাবলৈ আহিছোঁ। এখন খুব সুন্দৰ ঠাই, সেয়ে ভাবিলোঁ এটা ব্লগ আপোনালোকলৈ আগবঢ়াই দিওঁ। গতিকে ভিডিঅ'টো শেষৰলৈকে চাব। আমি ওলাই আহিলোঁ আজি যাবৰ কাৰণে। আমি প্ৰথম দুজন আহিছোঁ, এয়া আমাৰ সোণাৰী কলেজৰ সভাপতি মহোদয়। আমি দুজনে ঘৰৰ পৰা ওলাই আহিছোঁ আৰু আগত আমাৰ লগত আৰু দুজন যাব। তেওঁলোকক লগ পালে আমি আপোনালোকক চিনাকি কৰাই দিম। তাৰ পৰা আমি যিখন ঠাইলৈ আজি গৈ আছোঁ সেই ঠাইখন আপোনালোকক দেখাই যাম। মোৰ বন্ধু হিমান্তৰ ঘৰ হৈছে পুৰণি জবকাত, আৰু মই যিহেতু তাৰ ঘৰৰ পৰা আহিছোঁ। আমি পুৰণি জবকাৰ পৰা আহি বৰ্তমান পাইছোঁহি বেঙেনাবাৰী। এতিয়া বেঙেনাবাৰীৰ পৰা আমি অলপ সোঁফালে যাব লাগিব অকণমান দূৰ আগবাঢ়ি, কাৰণ বন্ধুকেইজন আহি পোৱা নাই আৰু দুজন বন্ধু যিহেতু আমাৰ লগত আহিব। গতিকে আমি প্ৰথমতে তেওঁলোকক লগ কৰিম আৰু তাৰ পৰা আমি যিখন ঠাইলৈ যাবলৈ আহিছোঁ তালৈ যাম। বৰ্তমান আমি আহি পালোহি জবকা তিনিআলি। ইয়াত আহি আমি এতিয়া ৰৈ আছোঁ। লগৰ দুটা এতিয়ালৈকে আহি পোৱা নাই। সিহঁতি আহিলে মানে আমি যামগৈ। প্ৰায় 5 মিনিট পাৰ হৈ গ'ল। অলপ গেধা তাৰ সিহঁতি গাড়ীতে দেৰি গৈছে চাগে। আজি আমি যিখন ঠাইলৈ যাম, ঠাইখন ইয়াৰ পৰা প্ৰায় 20-25 কিলোমিটাৰ দূৰত, আৰু ঠাইখনৰ নাম চাহেবখানা বুলি কোৱা হয়। কিন্তু আপোনালোকে গুগলত যদি বিচাৰে বা মেপত যদি বিচাৰে আপোনালোকে বিচাৰি নাপাব। আজি আমি প্ৰথমবাৰলৈ যাম ঠাইখনলৈ, আৰু খুব এখন সুন্দৰ ঠাই। আমি তাত গ'লে আপোনালোকক দেখাম। ভিডিঅ'টো চাই থাকিব গতিকে শেষৰলৈকে। ৰৈ একদম আমনি লাগি গৈছে আৰু 10 মিনিট পাৰ হৈ গ'ল, এতিয়ালৈকে আহিয়ে পোৱা নাই। ফোন এটা কৰি চাওঁ ৰ'ব। ৰিং হৈ আছে, উঠোৱা নাই এতিয়ালৈকে। ইয়াত আমাৰ ৰৈ থকা প্ৰায় 10 মিনিট পাৰ হৈ গ'ল, কিন্তু এতিয়ালৈকে আমাৰ বন্ধুকেইজন আহি পোৱা নাই। আৰু আটাইতকৈ বৰিং চাগে এইটোৱেই, কাৰণ ক'বলৈ যাবলৈ আহি ৰখি থকাটো। ফাইনেলি পালেহি। এয়া আমাৰ গাধ দুটা, আধা ঘণ্টা আমাক ৰখালে, এতিয়া আহি পাইছে। এতিয়া বোলে চিধা চাহেবখানা, আৰু ৰখি নহ'ব আৰু। এইফালে চাওক না, ৰ'দটো চাওক আপোনালোকে, কিমান ৰ'দ। এই ৰ'দত আমি ওলাই আহিছোঁ। ঘোঁৰাটো মেইন আমাৰ ভৰিত চাওক, হাৱাই চেণ্ডেল। ঘৰত থকালৈকে ওলাই আহিছোঁ ফুৰিবলৈ। এই যে ৰাস্তাটো দেখিছে আপোনালোকে, এই ৰাস্তাটো হৈছে নাওৰূপৰ পৰা সোণাৰীলৈ যোৱা ৰাস্তা, আৰু ৰাস্তাটো খুব ভাল অৱস্থাত আছে। যদি আপোনালোকে আহে তেন্তে আহি ভাল পাব, কাৰণ ভাল ৰাস্তাত যোৱা মজাই বেলেগ। সেয়া বেলেগকৈ বুজোৱাৰ কোনো প্ৰয়োজন নাই। পিছে এটা কথা দেই, নতুন ঠাই চোৱাৰ যিটো হেঁপাহ, তাৰ আগত কিন্তু ৰাস্তাই পাত্তা নাপায়। আহি আমি সোণাৰী পালোহি, আৰু সোণাৰী বুলি ক'লে মনটো কিবা এটা ভাল লাগি আহে, কাৰণ মই 2 বছৰ সোণাৰীত থাকিছিলোঁ, আৰু সোণাৰী ইলাইট একাডেমীৰ পৰা মই হায়াৰ ছেকেণ্ডেৰী কৰিছিলোঁ। সেয়া হয়তো সোণাৰী বুলি ক'লে মনটো নাজানো কেলে আৰু ভাল লাগি আহে। আৰু এই যে গছজোপা দেখিছে, এই গছজোপা পাৰ হৈয়ে যিটো গলি সোমাই গৈছে, এই গলিটোত গ'লে আপোনালোকে সোণাৰী মহাবিদ্যালয় পাব। সেইখন সোণাৰী মহাবিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰ ওলাই আছে, আৰু তাৰ পৰা কিছু দূৰ গৈ আপোনালোকে এইটো ভোজু চাৰিআলি পাবহি। ভোজু চাৰিআলিৰ পৰা ৰাইটত গ'লে আপোনালোকে ভোজু ষ্টেচন যাব পাৰিব। আৰু ভোজুৰ পৰা গৈ আমি যেতিয়া চফ্ৰাই পাম, আৰু এই চফ্ৰাইৰ পৰা প্ৰায় চফ্ৰাই মূল তিনিআলিৰ পৰা 100 মিটাৰ আগবাঢ়ি আহি লেফ্ট ছাইডত যিটো ৰাস্তা সোমাই আহিছে, এই ৰাস্তাটোৰে আপোনালোকে সোমাই গ'লে যি চাহেবখানা, সেই চাহেবখানালৈ যাব পাৰিব। আৰু চব কি ধুনীয়া পৰিৱেশ, কি সুন্দৰ। দুইফালে বাগান, মাজেৰে লুংলুঙীয়া ৰাস্তাটো বৰ বেছি ভাল নহয়, হিল দিয়া। তথাপি কিন্তু আপোনালোকে আহি ভাল পাব, কাৰণ ইয়াত আপোনালোকে বোকা নাপায়। এই বাগানখনক চিংলু চাহ বাগান বুলি কোৱা হয়। মণিৰাম দেৱানে এই বাগানখন স্থাপন কৰিছিলে। আৰু এই বাগানখন পাৰ হৈ বেছি দূৰ আমি বাইক লৈ আহিব নোৱাৰোঁ, তাত পাৰ্কিং পোৱা যায়। আমি সেই পাৰ্কিঙতে বাইকখন থৈ বৰ্তমান খোজকাঢ়ি গৈ আছোঁ, আৰু কিছু দূৰ খোজকাঢ়ি গৈ আমি চাহেবখানা পামগৈ। আৰু সোমাই নিদিবি। এতিয়া জুৰিটো, কিন্তু এইটো মেইন জেগাটো নহয়। ইয়াৰ পৰা আগলৈ আমি অলপ যাব লাগিব। ইয়াত দলংখন বনোৱা আছিলে, কিন্তু দলংখনৰ অৱস্থা এতিয়া বেয়া হৈ আছে। পাৰ হ'ব পাৰিলা?
ঢেৰ মানুহ আহিছে আজিলৈকে আমি জেগাটো দেখা নাই কিন্তু আজি প্ৰথম দেখিম আৰু কিন্তু মানুহ দেখি গম পাইছো জেগাটো কেনেকুৱা হ'ব মাজতে এইবোৰ ডাঙৰ ডাঙৰ নদী পাৰ হ'ব লগা হৈছে দেই পাই গ'লোহি আৰু তলফালে চাওক বহুত ভাগৰ লাগি গ'ল চাউণ্ডটো শুনক চাউণ্ড আৰু অলপ আগত ইয়াতে ফাইনেলি আহি পালোহি যেন লাগিছে আৰু দেই পাই গ'লো এয়াই হৈছে চাহেব খানা এয়া চাহেব খানাৰ প্ৰথম অংশহে হয় দেই ইয়াৰ পৰা আৰু বহুত আগলৈ যাব পাৰি এয়া মাত্ৰ প্ৰথম জেগাডোখৰহে হয় এয়া চাওক না ইয়াত সাঁতুৰি আছে যে এই ল'ৰাবিলাক এইবিলাক ইয়াৰ লোকেল ল'ৰা হয় আৰু আমি যদি লোকেল হ'লো হ'লে আমি সদায় ইয়াত সাঁতুৰিলো হ'লে কিন্তু এতিয়া কি কৰিব আৰু আমিতো লোকেল নহয় সেই এদিনকে আহিব লাগিব আৰু চেণ্ডেল খুলি হাতত উঠাই ল'লোঁ এতিয়া পাৰ হ'ব লাগিব তাত সাঁতুৰি থকা সৰু সৰু ল'ৰাবিলাকৰ ফূৰ্তি চাওক না আপোনালোকে কোনো টেনশ্যন নাই বছ বিন্দাছ সাঁতুৰিছে এনজয় কৰিছে এয়াহে লাইফ কয় আমাৰ জীৱনত সকলোৰে সমস্যা থাকে কিন্তু সেই সমস্যাবিলাকৰ লগত সদায় লাগি থাকিলেতো নহ'ব আমি জীৱনটোত ফূৰ্তি কৰিব লাগে আনন্দ ফূৰ্তি কৰিব লাগে এয়াই চাহেব খানা চাওক এইফালে বহুত আগলৈকে আৰু যাব পৰা যায় বেলেগ ফূৰ্তি আমিও সাঁতুৰিছোঁ আৰু অকণমান টাইম ইয়াত আমি লং পেণ্ট পিন্ধি যাব নোৱাৰোঁ কাৰণ ইয়াত পানী আছে গোটেই সেইকাৰণে আমি ড্ৰেছ চেঞ্জ কৰি ল'লোঁ হাফ পেণ্ট এয়া চবৰে ড্ৰেছ চেঞ্জ হৈ গ'ল এতিয়া ব'লক সাঁতুৰি আহোঁ এইফালে পানী মাজত জাপ মাৰি দে না দেৰি হ'ব মোৰ চেণ্ডেল থাকি আহিলে এই নাই লৈ আহোঁ ক'ব নোৱাৰি পিছত মই খালী ভৰিয়ে ঘৰ যাব পালে হৈ গৈছে চেণ্ডেলযোৰকে থাকি আহিছে একদম তামাম প্লেচ মানে ক'বই নালাগে আৰু একদম ৱাইল্ড লাইফত যোৱা নিচিনা লাগিছে ইয়াতে এনাকোণ্ডা নোলাইতো ইয়াতে কি কুণ্ডা আন্দা কুণ্ডা দ নহ'লে হয় আৰু দেই দ হ'লে তলত যামগৈ কি ধুনীয়া ঠাণ্ডা আমি যে ইমান গৰমত আছিলোঁ ইয়াত আহি ফিলে হোৱা নাই একো পানী 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 বহুত পানী ঠাণ্ডা আহি যাব ইয়াত এবাৰ আহিলে যাব মন নাযাব কৈ দিছোঁ হিল 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 কৰিবা দেই ইয়াত তলত হিল আছে বহুত দৈ দেখক ইয়াতকে দ আছে নেকি ইয়াতকে দ আছে নেকি হিল আছে বহুত দৈ এইফালে বাম হিল আছে মোবাইল পানীত পৰিলে গ'ল আৰু দেই বহুত ৰিস্ক লৈ ভিডিঅ' কৰিছোঁ কৈ দিয়া নেপায় কিন্তু এনেকুৱা কৰিব বহুত ৰিস্ক বহুত দূৰ আমি আগবাঢ়ি আহিলোঁ এনেকে এইটো সাঁতুৰিব নাজানে খালি দেই এনে হিষ্টাইল জেগা আছে দ পানী হ'লে এতিয়া ডুবি মৰিব কেনেকুৱা ৰিস্ক ইয়াৰ আগত আৰু ভিডিঅ' কৰিব নোৱাৰি
ভিডিঅ' নকৰোঁ মই আগলৈ যদি পাৰোঁ আৰু কৰিম আপোনালোককো কওঁ যদিহে আপোনালোক ইয়ালৈ আহে তেন্তে লগত এক্সট্ৰা কাপোৰ আৰু গামোচা বা টাৱেল লৈ আহিবলৈ নাপাহৰিব কাৰণ আপুনি যদি চাহেবখানালৈ আহে আৰু যদি আপুনি ইয়াত সাঁতোৰা নাই তেতিয়াহ'লে আপুনি ইয়াৰ আচল মজাটো নাপাব গতিকে সদায় লগত গামোচা লৈ আহক আৰু এটা কথা আপোনালোকে ইয়ালৈ আহোঁতে অভয়পুৰ থানাৰ সৈতে সদায় যোগাযোগ কৰি আহিব কাৰণ এই ঠাইডোখৰ বহুত ভিতৰুৱা অঞ্চলত আছে গতিকে জনাই থৈ অহাটো আপোনালোকৰ কৰ্তব্য হয় পিছত নহ'লে হয়তো কেতিয়াবা বিপদত পৰিব পাৰে কিমান দূৰ আছেতো আমি এতিয়া যিখিনি ঠাইত থিয় হৈ আছোঁ এইখিনি চাহেবখানা বুলি কোৱা হয় আৰু চাহেবখানা যিসকল মানুহ এতিয়া মানে টুৰিষ্ট প্লেচ হিচাপে যিসকল মানুহ ফুৰিবলৈ আহিছে সেই মানুহখিনি চব এই চাইডে আছে এই ৰাস্তাটো দেখিছে ন আপোনালোকে এই ৰাস্তাটোৰ ফালৰ পৰা গৈ সেই আগত গোটেই মানুহখিনি আছে তাত পূৰা ভিৰ লাগি আছে আৰু আমি অলপ দূৰ আগুৱাই আহিলোঁ এইফালেদি অলপ নামি আহিলোঁ আমি এই নদীখনৰ অকণমান দ আছে ইয়াত পাৰ হ'লে মানে আমি আৰু এটা ধুনীয়া সুন্দৰ ঠাই পাওঁ কিন্তু নেজানো কি মানে বহুতে চাই থাকে গম নাপায় যে সকলো সেই তালৈকে আহে আৰু সকলো তাতে থাকে এই ওচৰতে একদম জেগাডোখৰ লাগি আছে কিন্তু তাতকৈ ধুনীয়া এইডোখৰ ঠাই ইয়াত যি ধুনীয়াকৈ সুন্দৰ সুঁতি বৈ আছে সেই ঠাইডোখৰত নাই এতিয়া আপোনালোকে চাওক কি সুন্দৰ সুঁতি বৈ আছে এয়া চাওক এইকেইটা কি ধুনীয়া সুন্দৰ ঠাই কি ক'ম মানে আপোনালোকক যদি আহে দুইটা ঠাইত চাব জাপ এটা মাৰিলোঁ দেই এইটো চাওক ওপৰৰ পৰা পৰি আহিছে পানীটো খালি আমি ইয়াত নামিবলৈ সাহস কৰা নাই কিয় মানে এইটো বহুত দ হ'ব পাৰে হয়তো চাওক ইয়াত নামিলে উঠিবলৈ আৰু সুবিধা নাই গতিকে আমি এতিয়ালৈকে নামি যোৱা নাই এইকেইটা আমাৰ লগত ঠাইখনৰ কথা কি ক'ম মানে ভাগা নাই আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ ইমানতে শেষ কৰোঁ বহুত এনজয় কৰিলোঁ আজিৰ দিনটো আৰু শেষত এতিয়া আমি কাপোৰ কানি সলাই মেলি ঘৰলৈ আহি আছোঁ বহুত দূৰ খোজকাঢ়ি যাব লাগিব কাৰণ বাইকখন ইয়ালৈকে আনিব নোৱাৰি বহুত দূৰত থৈ আহিব লগা হৈছে আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই